বাজিছে 6টা আৰু মই শুই উঠিছোঁ। ৰাণী বাতিও উঠিলে। বেটি মানুহ মানে সোনকালে উঠি যায়, তাই সোনকালে উঠি যায় যদিও মই তাইক বিচনাতে অলপ সময় খেলিব দিওঁ। খেলি তাই লেট্ৰিন কৰি আজৰি হৈ তাৰপিছত বাহিৰলৈ উলিয়াই লৈ যাওঁ। এতিয়া 6টা বাজিছে, শুই উঠিছোঁহে মই পোনে। এতিয়া শুই উঠিয়ে ভাবিলোঁ আজি আপোনালোকৰ লগত মোৰ মৰ্ণিং ৰুটিনখন শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা কি কৰোঁ কি নাই, বেটিৰ লগত কি কৰোঁ, তেনেকৈ আৰু। তেন্তে বলক ষ্টাৰ্ট কৰোঁ। এতিয়া শুই উঠিছোঁ, তাৰপিছত মই কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম। বলক। মই বিচনাখন পাৰি লওঁ বুলি ভাবিছোঁ। চাফা কৰি লওঁ, একে হাতে এইখিনি কৰি থৈ যাওঁ, নহ'লে আকৌ বেলেগ কামত ধৰিলে আকৌ এইবিলাক থাকিয়ে যাব। সোনকালে বিচনাখন চাফা কৰি লওঁ। আৰু মোৰ শুই উঠি চকু বহুত ফুলি থাকে। নাজানো কিয়, মাজতে যে চকুৰ অলপ প্ৰব্লেম হৈছিলে, এতিয়া বেছিয়ে ফুলিব ধৰিছে। আপোনালোকৰ ওচৰত কিবা যদি ইয়াৰ সমাধান আছে ক'বচোন। চকুৰ ৰাতিপুৱা কিবা লগাই নেকি ভাল বস্তু, কিমান ফুলি যায় দেখিছেনে? আৰু আজি পৰিৱেশটো, বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া। মই দেখুৱাম লাহেকৈ আপোনালোকক, কিন্তু আগতে মই বিচনাখন চাফা কৰি লওঁ। বিচনা পাৰি মেলি আজৰি হৈ গ'লোঁ। এতিয়া ব'লক তাৰপিছৰখিনি কৰোঁ। 1 2 3 4 5 6 7 8 9 10 দেখিছা নাই তুমি? হাই ইফালে ওপৰত চোৱা, ওপৰত চোৱা, টিক টিক কৰি দেখোন পিছফালে। ৰাতিপুৱাই শুই উঠি প্ৰথম কামটো হৈছে এগিলাচ গৰম পানী খোৱা। খাই হৈ গ'ল। ৰাতিপুৱাই বোলে গৰম পানী খাব লাগে, বহুত ভাল বোলে। কিন্তু আগতে অভ্যাসটো নাছিলে, এতিয়া অভ্যাস কৰিছোঁ। ইয়াৰ পিছৰখিনি কাম আৰম্ভ কৰোঁ। বাপেক জীয়েকৰ মস্তি টাইম। বহুত দিনৰ মূৰত বাপেক জীয়েক লগ পাইছে যে পূৰা খেলিছে। এনেকুৱা মুহূৰ্তবিলাক কেমেৰাতে ধৰি ৰাখিছোঁ। এতিয়া মই গাটো ধুই আহিলোঁ আৰু ভাবিছোঁ ক্ৰীম চিম লগাই চুলি তুলি আঁচুৰি লওঁ, কাৰণ মিষ্টাৰ যাবগৈ, ডিউটি আছে আৰু পাকঘৰত সোমাব লাগিব। Good morning everyone. গা ধুই আহি আকৌ এগিলাচ গৰম পানী। গৰম পানী খাই লৈছোঁ। বেটি শুলে, এতিয়া গৰম পানী গিলাচ খাই গৈ চাহ খাম, চাহ একাপ খাই লওঁ। তেন্তে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এইফালে মই দাইল বহাই দিছোঁ, লগতে মই আলু পিঁয়াজ কাটি লৈছোঁ, চব্জিও কাটি ল'ম। এতিয়া ৰাণী বেটি উঠিলে কাৰণে মই তাইৰ ওচৰত চাহ খাবলৈ আহিছোঁ। চাহকাপ খাই লওঁ ৰাতিপুৱা ৰাতিপুৱা।
দেউতাকে বেলুন ফুলাই দিছে জীয়েকক এতিয়া তাৰ লগতে অকল খেলা কৰিব লৈছে তাই আমাৰ বেটিয়ে ৰাণী বেটি বেলুন গিটা ল'বলৈ গৈছে হাইয়া মই চাহকাপ খাই লওঁ তেতিয়ালৈকে চাহৰ লগতে আছে এপিচ আম খাই লওঁ খোৱা নাম নাম খাই দিয়া আকৌ নাম নাম কোনটো নাম নাম ইয়ে এইটো নাম নাম এইটো ইয়ে নাম নাম খাইছে কেনেকে মজা এতিয়া পাকঘৰলৈ আহিলোঁ পটাপট দুইটাই লগ লাগি বনাওঁ তেওঁ যাবগৈ যে সোনকালে এতিয়া ভাত পানী বনাই মেলি তেওঁক খুৱাই বোৱাই পঠিয়াই মই কাপোৰখিনি মেলি লওঁ বুলি আহিলোঁ তেওঁ আৰু মায়ে খালে মই খাব বাকী আছোঁ কাৰণ বেটি মানুহ উঠিলে যে এতিয়া কাপোৰ কানি মেলি লওঁ তাৰপিছত মই লাহে ধীৰে খাম ভাত কাপোৰখিনি মেলি থৈ আহিলোঁ বেটি ভাগৰ কাপোৰ আৰু এতিয়া ভাবিছোঁ ভাত খাই লওঁ বহুত সময় হৈ গ'ল ভাতটো খাই লওঁ আপোনালোকক এটা বস্তু দেখুৱাম মই ভাত খোৱাৰ আগতে বস্তুটো চাই লওকচোন এইটো ভোট জলকীয়া গছ ভোট জলকীয়া হয় বহুত খালোঁ এনেকৈ দেখিছেনে এনেকৈ বস্তাত দিয়া আছে ভোট জলকীয়া বহুত লাগিছিলে খালোঁ খোৱাও হ'ল আৰু ভাল লাগে ন এনেকৈ বস্তুটো ঘৰতে লাগিলে ইমান ধুনীয়া লাগে দেখিবলৈ এইটো লাল লাল হৈ আছে ভোট জলকীয়া নহয় যদি বেলেগ কিবা হ'লহেঁতেন খায়ে থৈ দিলোঁহেঁতেন আৰু এটা আছে এইটো খাই ভাল লাগে বেছি জ্বলা নহয় আৰু এটা আছে এইটো গোল গোল জলকীয়া আৰু এইফালে এইখিনি আছে দেখিছেনে এইখিনি আছে জলকীয়া গছ তেনেহ'লে বোলো মই ভাত খাই লওঁগৈ আজি ভাতৰ লগত আছে মাংস মিষ্টাৰে বনোৱা স্পেচিয়েল গাহৰি মাংস খুব ধুনীয়াকৈ বনায় এনেও আনৰ হাতৰ বনোৱাখিনি খাই বেছি টেষ্টি লাগে মোৰ বেলেগৰ নাজানো কিন্তু মই বেছি টেষ্টি পাওঁ বেলেগে বনোৱা আৰু তেওঁ ধুনীয়াও বনায় দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে আৰু খাই বহুত ভাল লাগিলে এনেও গাহৰি মাংস খাই ভালেই লাগে বাৰু অলপ ড্ৰাই হ'লেতো আৰু ভাল লাগে তাৰ লগত আছে মচুৰ দালি জাতিলাও দি বনাইছিলোঁ এতিয়া খাই ভাত পানী খাই বৈ আজৰি হ'লোঁ এতিয়া আমাৰ বেটি মানুহ হৈ আছিলে উঠিলে এইজনী অকল বেলুনত চকু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বহুত দীঘল হৈ যাব নহ'লে মোৰ মৰ্ণিং ৰুটিনখন কেনেকুৱা লাগিলে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া 12টাই বাজি পাৰ হ'ল বেটি গাটো ধুৱাই লওঁ আজি শুই থকাৰ কাৰণে অকণমান দেৰিয়ে হৈ গ'ল তেনেহ'লে আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহোঁ ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ বেটিৰ লগত বাই বাই কৰি দিম এইফালে আজিলৈ আহোঁ বাই বাই